ইয়াতে মানে কথাটো এনেকুৱা হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ এয়া মানে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰুমৰ পৰাই তাকে বোলো কি কৰোঁ দেখাওঁ আজি দিনটো আমাৰ মানে ঘৰৰ পৰাই যাব বাৰু ভিডিঅ'টো কিনো কৰিম বিহুৰ বাবে কি কি প্ৰস্তুতি কৰিছোঁনো তাকে আপোনালোকক ধুনীয়াকৈ দেখাই যাম আপোনালোকে স্কিপ নকৰি একদম ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই যাব দেই সকলোৱে এয়া পিঠা চাউল তিয়াই লৈছোঁ মানে আজি খুন্দিম আমি তিল পিঠা মানে নাৰিকলৰ পিঠা খুন্দিম দীঘল পিঠা বহুতে কয় দীঘল পিঠা বুলিয়ে কয় এইফালে ঢেকীয়াল চেকীয়াল পৰা ৰেডি হৈ গ'ল এইফালে মচি কচি কলপাত চলপাত সকলোখিনি ৰেডি কৰি দিলে তাৰ পাছতে এতিয়া আমি ঢেকীত পিঠা খুন্দিম আৰু মই মাহীয়ে খুন্দিম তাৰ পাছতে মাও আছে মা স্কুল গৈছে বাৰু আহিব তাৰ পাছতে এতিয়া আমি দুইজনীয়ে এতিয়া প্ৰথমতে আমি পিঠাখিনি খুন্দি লওঁ এইফালে ঢেকী ঠিক ঠাক হৈ গ'ল এতিয়া আমি পিঠাখিনি খুন্দি লওঁ আৰু দেই এইফালে ময়ো মাহীয়ে চাউল দি দিলে গাঙিশালীত আৰু মই এইফালে ঢেকী পূৰা দিবলৈ দি আছোঁ আৰু মানে এতিয়া পিঠাখিনি আমি খুন্দি আছোঁ তাৰ পাছতে এতিয়া মাহঁতে পিঠা মাও স্কুলৰ পৰা পাই গ'লহি মাহঁতে পিঠা খুন্দি আছে দুইগৰাকীয়ে মায়ে মাহীয়ে আৰু এতিয়া মই পিঠা পৰিম এইফালে টেৱা পাতি ল'লোঁ তাৰ পাছতে নাৰিকলখিনিও ধুনীয়াকৈ একদম সজাই লৈছোঁ আৰু তাৰপৰা এইফালে মই পিঠাখিনি পুৰি লওঁ দেই আপোনালোকে ধুনীয়াকৈ চাই যাওক পিঠাটো বৰ ভালকৈ পুৰিব নাজানো কিন্তু পুৰিছোঁ আৰু বিহু খাবলৈ আহিব ৰাইজসকল দেই সকলো মানে মই পুৰিছোঁ এইবাৰ নতুন ঘৰত নতুন পিঠা বুলিয়ে ক'ব লাগিব আৰু আগত পুৰোঁ যেতিয়া আগৰ আই ঘৰতে পৰিছিলোঁ এতিয়া নিজৰ ঘৰত পৰিছোঁ আৰু এয়া তিল পিঠা মানে নাৰিকলৰ পিঠা আৰু সেইফালে কাষলৈ মেকুৰীজনীয়ে চাই আছে চোৱা আমাৰ মেকুজনীয়ে সেইজনী আপোনালোকে ধৰিব পাৰিছে নাই বাৰু এয়া ধুনীয়াকৈ তাইও বহি মই তিল পিঠা পৰা চাই আছে এইফালে মই পৰি লৈছোঁ ভিডিঅ' কৰিবলৈ অলপ প্ৰব্লেম হৈছে সেইটো কাৰণে কিন্তু উপায় নাই আৰু ধুৱাইছেও এইফালে পিঠা বনাই আছোঁ আৰু বিহুলৈ এয়া পিঠা ধুনীয়াকৈ মেলি লৈ নাৰিকল দি পানি এইফালে যিখিনি হৈছে আৰু সেইবোৰ মানে যিখিনি মানে ভালদৰে টান হৈ গৈছে সেইখিনি ছাইড কৰি থৈ এতিয়া এইখিনি মই ধুনীয়াকৈ মানে টাইট কৰি লওঁ দেই এয়া টেৱাখনত পিঠা মই পূৰা পিঠা দেই এয়া পাৰিছোঁ নাই ক'ব ৰাইজসকল কমেণ্ট ছেকশ্যনত ক'ব পিঠাকেইটা কেনেকুৱা হৈছে অকণমান বেকা বেকি হৈছে উপায় নাই কিন্তু তেওঁ পিঠা আৰু এইফালে বিহুত আহিব আপোনালোক সকলোৱে সেই প্ৰথমৰ পিঠাটো অকণমান দেৰিলে উপায় নাই কিন্তু তাৰ পাছতে এইফালে মাহঁতে পুৰি আছে মই পুৰিলোঁ আৰু অলপ এতিয়া মায়ে পুৰি আছে মায়ে আৰু এইফালে মাহী বহি আছে তিল পিঠা এয়া পুৰি আছে পূৰা দীঘল দীঘল পিঠা বিহু খাবলৈ আহিব দেই ৰাইজসকল এইখিনি ভাল নহয় ইয়াত ভৰাই থৈছোঁ আলহীক দিবলৈ এয়া মায়ে পিঠা পুৰি আছে তাৰে ভিডিঅ' ক্লিপ অকণ থৈ দিলোঁ তাৰ পাছতে আপোনালোকে কি পিঠা পৰিছে বিহুলৈ কমেণ্ট ছেকশ্যনত ক'বচোন আমাৰ এইফালে তিল পিঠাও ৰেডি হৈ গ'ল মানে নাৰিকলৰ পিঠা এইফালে ৰেডি হৈ গ'ল ধুনীয়াকৈ টেমাত ভৰাই পানি একদম ৰেডি কৰি থৈ দিছোঁ বিহুতহে ওলাব এইখিনি এতিয়া সকলোখিনি ৰেডি কৰি দিলোঁ একদম ধুনীয়াকৈ এক্সট্ৰাকৈ থৈ দিম আৰু এইখিনি এতিয়া খোৱা নহ'ব একেবাৰে বিহুৰ দিনাহে ওলাব আৰু তাকে আৰু ভিডিঅ'টো শ্বৰ্টকৈ আপোনালোকলৈ আগবঢ়াই দিলোঁ আৰু পিঠাৰ ভিডিঅ'টো বিহু লাগিছে নাই দেখাই দিলোঁ তাকে আৰু আপোনালোকে মৰম দিব লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফটো কেইকপিমানো মাৰি থ'লেও প্লিজ লাভ ইউ বাই বাই